বন্ধুসকল আজি দুবৰি ধাৰাবাহিকখন চাবলৈ বহুত বেছি ভাল লাগিব বন্ধুসকল যদুখণ্ড দেখিবলৈ পাইছিল যে দুবৰিহঁতৰ ঘৰলৈ দুবৰি দেউতাকৰ অফিচৰ মানুহ এজন আহিছিল আৰু দুবৰি দেউতাকৰ বিষয়ে সোধে আৰু দুবৰি মাকে মানুহজনক বহিবলৈ দি দেউতাকক মাতিবলৈ যায় আনহাতে দুবৰি দেউতাকে মাকক মানুহজনক অহা বুলি কোৱা দেউতাকে কোনো মানুহৰ মুখামুখি হোৱা অৱস্থাত নাই বুলি কয় আৰু দুবৰি মাকে দেউতাকক বুজাই কয় আৰু মানুহজনক লগ ধৰি দুবৰি দেউতাকে মাত লগায় আৰু অফিচৰ মানুহজনে নয়নাক খবৰটোৰ কথা সোধে আৰু দেউতাকে তাই মৰিল বুলি শুনা হ'লে ভাল আছিল বুলি কয় তেতিয়া অফিচৰ মানুহজনে দুবৰি দেউতাকক বুজাই অলপ সাহস দিবলৈ চেষ্টা কৰে আনহাতে পুলিচ অফিচাৰজনে দুজন ল'ৰাই নয়নাক ঘটনাটোৰ বিষয়ে কথা পতা শুনি পুলিচ অফিচাৰজনে নয়নাৰ বিষয়ে ল'ৰা কেইজনক সোধে আৰু আনফালে নয়নাক মেডিকেলত কোনোৱে মৰাৰ চেষ্টা চলোৱা দেখা যায় আৰু দুবৰিয়ে এই ঘটনাটো মোমায়েকক কয় আৰু দুবৰিয়ে নয়নাক মৰাৰ চেষ্টা চলোৱাৰ কথা পুলিচ অফিচাৰজনক ফোন কৰি কয় আনফালে দুবৰি মোমায়েকে মেডিকেললৈ আহি পায় আৰু পুলিচ অফিচাৰজনো মেডিকেলত উপস্থিত হয় আনফালে দুবৰি ঘৰত দুবৰি পেহীয়েক আহি খবৰ লোৱা দেখা যায় আৰু মেডিকেলত দুবৰিয়ে পুলিচ অফিচাৰজনৰ নয়নাক মৰাৰ চেষ্টা চলোৱাৰ কথা ভালকৈ বুজাই কয় বন্ধুসকল আজিখণ্ড দেখিবলৈ পাব যে পাৰ্থক মাকে পাৰ্টিলৈ লগ ধৰিব আৰু পাৰ্থই মোৰ পাৰ্টি এটেণ্ড কৰিব মন নাই বুলি ক'ব কিন্তু মাকে জোৰ কৰি পাৰ্থক পাৰ্টিলৈ লৈ যাব আৰু পাৰ্টিত পাৰ্থই এজনী ছোৱালীৰ লগত চিনাকি হ'ব আনফালে দুবৰিয়ে মেডিকেলত মোমায়েকক নয়নাক কিয় অকলে এৰি থৈ আহিছা বুলি ক'ব বন্ধুসকল এতিয়া বাৰু পাৰ্থই সেই ছোৱালীজনী চিনাকি হোৱাৰ পাছত দুবৰিক একেবাৰে পাহৰি যাব নেকি বাৰু জানিবলৈ দুবৰি ধাৰাবাহিকখন চাবলৈ নাপাহৰিব আজি ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ধন্যবাদ